নমস্কাৰ অসমীয়া নিউজৰ বিশেষ অনুষ্ঠান দ্য পলিটিচিয়ানলৈ মই আব্দুল আলিমে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে বিগত প্ৰায় 40 বছৰ ধৰি অসমৰ সমাজ জীৱন ৰাজনৈতিক ক্ষেত্ৰখন আলোড়িত কৰি ৰাখিছে। যিগৰাকী ব্যক্তিৰ চিন্তা চৰ্চাই অসমৰ সমাজ জীৱন যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে। মাৰ্ক্সীয় চিন্তা চৰ্চা তথা বাওঁপন্থী প্ৰগতিশীল চিন্তা চৰ্চাৰে সমৃদ্ধ ব্যক্তিগৰাকী আন কোনো নহয় ডক্টৰ হীৰেন গোহাঁই। ডক্টৰ গোহাঁই ছাৰক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, কিছুদিন পূৰ্বে গুৱাহাটীৰ বৃন্দাবন গাৰ্ডেনত আঞ্চলিক গণমৰ্চা নৱগঠিত ৰাজনৈতিক দল আঞ্চলিক গণমৰ্চাৰ অভিৱৰ্তনত আপুনি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। সেই অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত আপুনি অসমৰ সমাগত বিধানসভা নিৰ্বাচনত AIDF দলৰ সৈতে মিত্ৰতা হোৱাত কোনো আপত্তি থাকিব নালাগে তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল। আৰু তাৰ পিছতেই দেখা গৈছিল যে অসমৰ একাংশ ৰাজনৈতিক নেতা তথা একাংশ দল সংগঠনে আপোনাৰ মন্তব্যৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত আপুনি পুনৰ কিছু কথা ক'ব নেকি? ধন্যবাদ। AIDF সম্পৰ্কে মোৰ কথা হ'লতো মই তেওঁলোকৰ সমৰ্থক নহওঁ। আজমল চাহাবক বোধহয় 5 মিনিট নে 2 মিনিটৰ কাৰণে লগ পাইছিলোঁ, কিন্তু তেওঁৰ কাম কাজ সম্পৰ্কে মই জানো আৰু কাগজে পত্ৰ ওলায়ো থাকে। এতিয়া কথা হৈছে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে তেওঁ সাম্প্ৰদায়িক। নিজৰ কমিউনিটিৰ কথা চিন্তা কৰাটো যে সাম্প্ৰদায়িক হয় তেনেহ'লে সেইটো দোষত আমি সকলো আক্ৰান্ত, সকলো জনগোষ্ঠীৰ মানুহে আক্ৰান্ত। কিছুমানে সেইটো সম্পৰ্কে কম চিন্তা কৰে, কিছুমানে বেছি চিন্তা কৰে, কিন্তু আছে চেঞ্চ। গতিকে তেওঁক সাম্প্ৰদায়িক বুলি ক'ব পাৰি যদি তেওঁ এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে উত্তেজিত কৰে বা নিজৰ সম্প্ৰদায় সম্পৰ্কে এটা অতি বেছি চৰম এক্সট্ৰিম দাবী কৰে। সেই পৰ্যায়লৈ তেওঁ এতিয়ালৈকে যোৱা মই দেখা নাই। তেওঁ অসমীয়া বিৰোধী বা হিন্দু বিৰোধী কোনো কথা কোৱা মোৰ চকুত পৰা নাই। তেওঁ নিজৰ কমিউনিটিৰ কাৰণে কিবা বিচাৰিছে। তেওঁ কিছু প্ৰাচীনপন্থী মানুহ, পুৰণা ৰীতি নীতিবিলাক তেওঁ বজাই ৰাখিব খোজে। তেওঁ মানে এই ধৰ্মীয় তেওঁৰ হেৰি আৰু মানে ঘোঁৰা তেওঁ ঘোঁৰা হেৰি ঘোঁৰা হ'লেই যে টেৰৰিষ্ট হ'ব, সন্ত্ৰাসবাদী হ'ব বা উগ্ৰপন্থী হ'ব তেনেকুৱাতো নহয়। তদুপৰি বিজেপিৰ বিৰুদ্ধে তেওঁ যেতিয়া সভাই সমিতিয়ে মন্তব্য কৰে বা প্ৰতিপক্ষৰ বিৰুদ্ধে মন্তব্য কৰোঁতে দেখা যায় যে বদৰুদ্দিন আজমলে বহু সময়ত সাম্প্ৰদায়িক মন্তব্য কৰাও দেখা যায়, বিদ্বেষপূৰ্ণ। নহয়, বিজেপিৰ বিৰুদ্ধে তেওঁ ক'ব পাৰে। বিজেপিৰ বিৰুদ্ধে আমিও কওঁ। বিজেপি এটা নিজেই সাম্প্ৰদায়িক দল। বিজেপিৰ সাম্প্ৰদায়িক কথা বাৰ্তা সেইবিলাকৰ বিৰুদ্ধে কোৱাটো সাম্প্ৰদায়িক কথা নহয় নহয়। এতিয়া তেওঁ দুটামান কথা কৈছে বুলি কাগজত ওলাইছে পিছত, যে আজান দিয়াটো বন্ধ কৰিব বিজেপি ক্ষমতালৈ আহিলে, আৰু ইমামবিলাকক মাৰপিট কৰিব। এই দুটা ঘটনা ইউপিত হৈছে। উত্তৰ প্ৰদেশত আজান দিয়াটো প্ৰায় বন্ধ কৰিছে, কিবা কিবি চোতা দেখুৱাই, শব্দ প্ৰদূষণ কিবা কিবি। উত্তৰ প্ৰদেশত তেনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বাবেই অসমত পুনৰ বিজেপি ক্ষমতালৈ আহিলে ইয়াতো অনুৰূপ ঘটনা সংঘটিত হ'ব বুলি বদৰুদ্দিন আজমলে তেওঁৰ সভাত কৈছে, ব্যক্ত কৰিছে। আৰু এটা কথা নহয়, কিন্তু কথাটো হৈছে কি, একেটা দল আৰু আদিত্যনাথকতো এতিয়া বহু সময়ত ইলেকশ্যন যিবিলাক নিৰ্বাচনী অভিযান হয় বিভিন্ন ৰাজ্যত, মোদীৰ পিছতে তেওঁক স্থান দিয়া দেখা যায়, তেওঁক মাতি লৈ যায়। হয়, গতিকে তেওঁ বিজেপিৰ কাৰণে আদৰ্শ। হয়, সেইকাৰণে মই ভাবোঁ যে এই কথাটো তেওঁ যিটো কথা কৈছে, এতিয়া বোৰখা মই সমৰ্থন নকৰোঁ। মুছলিম নাৰীও আগবাঢ়ি আহিব লাগে, শিক্ষিত হ'ব লাগে, মুকলি হ'ব লাগে, সকলো ধৰণৰ কাম কৰিব লাগে, কৰেওতো কৰে। এতিয়া তেওঁৰ সম্প্ৰদায়ৰ মানুহৰ মাইকী মানুহে দেখোন এইবিলাক বোৰখা পিন্ধি এইবোৰ কাম কৰিব নোৱাৰিব নহয়। হয়, এইবোৰ বাজে কথা কোৱাৰ অৰ্থ নাই, মই সেইবোৰ সমৰ্থন। কিন্তু
কিছুমান কথা তেওঁ যে কৈছে সেইটো তেওঁ ঠিকেই কৈছে মই ভাবোঁ। আৰু কিছুমান কথা যদি অলপ তেওঁ মানে বেছি প্ৰাচীনপন্থী হয় সেইটো মই সমৰ্থন কৰাৰ প্ৰশ্ন নুঠে। ছাৰ, আজিৰ সমাজৰ লগত একেবাৰে নিমিলা কিবা যদি বস্তু আৰম্ভ কৰি দিয়ে সেইটো মই সমৰ্থন নকৰোঁ, আগতেও কেতিয়াও কৰা নাই। ছাৰ, আমি নিৰ্বাচনী সমাগত নিৰ্বাচন সম্পৰ্কে কিছু কথা পাতিম। মহাজোঁট বন্ধনৰ প্ৰক্ৰিয়া কংগ্ৰেছৰ নেতৃত্বত AIDFৰ লগতে আন বাওঁপন্থী দলসমূহক লগত লৈ মহাজোঁট বন্ধনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে মহাজোঁট বন্ধন চূড়ান্ত হোৱা বুলি কংগ্ৰেছৰ নেতৃত্বই বা আন নেতাসকলে প্ৰকাশ কৰিছে। আপুনি দুদিনমান পূৰ্বে সম্ভৱতঃ এখন দৈনিক কাকতত আপুনি আপোনাৰ মত ব্যক্ত কৰিছে যে বিজেপিক পৰাভূত কৰাৰ বাবে বিজেপিক পৰাভূত কৰিবলৈ ৰাজনৈতিক দলসমূহে বিৰোধী দলসমূহে এজনকৈ প্ৰতিটো সমষ্টিত এজনকৈ প্ৰাৰ্থী থিয় কৰাব লাগে। এই সন্দৰ্ভত আপুনি অলপ ব্যাখ্যা কৰিব। এতিয়ালৈকে সেইটো নিশ্চিত হোৱা নাই যে তেওঁলোকে কৰিব পাৰিলে খুব ভাল, কাৰণ বিজেপি এই মুহূৰ্তত অতি শক্তিশালী, তেওঁলোকৰ ধনৰ অভাৱ নাই। আৰু বিজেপি দলটোৰ কথা হৈছে যে ক্ষমতালৈ আহি ফাং ফুং কিবা কিবি কৰি মানুহক ফুচলাই আৰু কৰ্পৰেট গোষ্ঠীবিলাকৰ যিবোৰ আঁচনি সেইবোৰ কৰ্পৰেট আঁচনি, ৰাইজৰ আঁচনি নহয়, সেইবোৰ সিহঁতে কাৰ্যকৰী কৰে। বাকী সিহঁতে মানে মানুহক ফুচলাই থাকে। বিজেপিৰ প্ৰধান কাম এতিয়া হৈছে নিৰ্বাচন জিকা। নিৰ্বাচনৰ 1-1.5 বছৰ আগৰ পৰা তাৰ কাৰণে কুচকাৱাজ আৰম্ভ হয়, পইচা খৰচ ইনভেষ্ট হয়, মানুহ লগায়। আৰু নিৰ্বাচন জিকিবৰ কাৰণে গাঁৱে গাঁৱে তেওঁলোকৰ মানুহ, অসমৰ প্ৰায় প্ৰত্যেকখন গাঁৱতে তেওঁলোকৰ মানুহ সোমাই গৈছে বহুত দিন আগৰ পৰা। আজি যথেষ্ট গভীৰলৈ আছে তেওঁলোকৰ শিপা। RSSৰ বিভিন্ন সংগঠনে কাম কৰি আছে আৰু RSSৰ বিভিন্ন শাখা সংগঠন, শাখা উপশাখা গাঁৱে গাঁৱে চহৰে নগৰে গলিয়ে গলিয়ে তেওঁলোকৰ শাখা আছে আৰু তেওঁলোকে যথেষ্ট বাওঁপন্থী কেডাৰতকৈ শক্তিশালী গণভিত্তি তেওঁলোকে গঢ়ি তুলিছে ইতিমধ্যে আমাৰ হাতত থকা। কাৰণ হৈছে এতিয়া হৈছে কি, নতুন অৰ্থনৈতিক নীতি 1991 চনত আৰম্ভ হোৱাৰ পিছত 93 চনত ভালকৈ কাৰ্যকৰী হ'ল কংগ্ৰেছৰ দিনতে, ডক্টৰ মনমোহন সিঙৰ তৎপৰতাত। তাৰ পিছৰ পৰা সাধাৰণ মানুহৰ মানে ভীষণ মানে উপাৰ্জনৰ কষ্ট হৈছে, মানে কৰ্মসংস্থানটো একেবাৰে অনিশ্চিত হয় আৰু মানে খুব অস্থায়ী হৈ পৰিছে। কোনো স্থায়ী মানে চাকৰি বা নিযুক্তিৰ আশা নাই। সদায় মানুহ মানে এটা গভীৰ উদ্বেগত থাকে। এই সময়ত বিজেপিৰ হাতত অজস্ৰ টকা আৰু তেওঁলোকে সেইকাৰণে কিছুমান কাম মানুহক সহায় কৰিব পাৰে, যিটো বাকীবিলাক দলৰ সিমান সাধ্য নাই যে গাঁৱে গাঁৱে ইমানখিনি পইচা আমি খৰচ কৰিব পাৰিম। মানুহ ইমান আঁতৰত পৰিছে যে এনেই আৰ্থিক সাহায্য পালে মানুহ খুব ধন্য হয়। মানে ইমানেই অভাৱ মানুহৰ, বুজিছা নাই? গতিকে সেই অৱস্থাত মানে ধৰা একেবাৰে হাহাকাৰ, একো উপায় নাই, তেতিয়া কোনোবাই সহায়ৰ হাত বঢ়ালে, হয় নগদ ধন দিলে, নহ'লে কিবা এটা আঁচনিত ভৰাই দিলে, চৰকাৰৰ হওক বেচৰকাৰী হওক, যিটোত তেওঁ পইচা পাব, হয়তো উপাৰ্জনেই কৰিব পাৰিব। এই ব্যৱস্থাটো কৰাৰ সাধ্যটো কাৰো নাই। সেইবাবে সাধ্য নাই কাৰণে, এইটো কাৰণে নহয় যে বাকীবোৰ কেপেবল নহয়, বাকীবোৰৰ ইমান ৰিচৰ্চেছ নাই আৰু ষ্টেটে তেওঁলোকক বেক কৰে, ৰাষ্ট্ৰই তেওঁলোকক সমৰ্থন দিয়ে, কিন্তু বাকীবোৰতো ষ্টেটৰ সমৰ্থন নাপাব। সকলো মিলি বিজেপিৰ অৱস্থা খুব শক্তিশালী। সেইবাবেই ছাৰ, ধনবল আৰু জনবল এই দুয়োটা প্ৰয়োগ কৰি বিজেপিয়ে পুনৰ ক্ষমতালৈ অহাৰ যৎপৰোনাস্তি চেষ্টা কৰিব। এই সময়তে প্ৰশ্ন হয়, আপুনি যিহেতু নৱগঠিত আঞ্চলিকতাবাদী ৰাজনৈতিক দল ৰাইজৰ দলৰ মুখ্য উপদেষ্টা, তেওঁলোকে আপোনাক মুখ্য উপদেষ্টা হিচাপে লৈ ৰাইজৰ দল গঠন কৰিছে আৰু আপুনি ইতিমধ্যেই আপোনাৰ মত ব্যক্ত কৰিলে AIDF সম্পৰ্কে বা বদৰুদ্দিন আজমল সম্পৰ্কে আপুনি স্পষ্টভাৱে মত ব্যক্ত কৰিছে যে তেওঁলোক AIDF অসমবাসীৰ
শত্ৰু নহয়, যিদৰে বিজেপি অসমবাসীৰ শত্ৰু। ৰাইজৰ দলে আপোনাৰ পৰামৰ্শ AITF সন্দৰ্ভত বা মহাজোঁট সন্দৰ্ভত বা মিত্ৰতা সন্দৰ্ভত আপোনাৰ পৰামৰ্শ ৰাইজৰ দলে গ্ৰহণ কৰিছেনে ছাৰ বা কৰিবনে ছাৰ? আমাৰ হাতত থকা তথ্যমতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে সভা সমিতি কৰিছে আৰু কিছুমান সভাত তেওঁলোকৰ নেতাই, ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ নেতাই কিয় AITFৰ লগত মিত্ৰতা হ'ব নালাগে বা বদৰুদ্দিন আজমলৰ সৈতে কিয় তেওঁলোকে মিত্ৰতা নকৰে, সেই সন্দৰ্ভত তেওঁলোকে প্ৰচাৰ চলাই আছে। গতিকে ইয়াত কণ্ট্ৰাডিকশ্যন এটা দেখা যায়। আপুনি মুখ্য উপদেষ্টা আৰু তেওঁলোক দলৰ কৰ্মকৰ্তা। তেওঁলোকৰ অভিৱৰ্তন যেতিয়া হয়, আগৰ পৰা তেওঁলোকে জানেই মোৰ মতটো কি। অভিৱৰ্তনত মোৰ এটা বক্তৃতা তেওঁলোকে বজাই শুনালে, ইয়াতে ভিডিঅ' কৰি লৈ গৈছে। তাত স্পষ্ট কৰি কৈছোঁ, সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব, কাকো বাদ দিব নোৱাৰি। হয়, ইমানেই দুৰ্যোগ আহিছে। মই তাতে ক্লিয়াৰ যে কাকো বাদ দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে। আনকি মই কৈছোঁ ৰাষ্ট্ৰীয় আঞ্চলিক এইবিলাক কথা এতিয়া মিনিংলেছ। হয়, গতিকে সেই কথাটো মই লিখি আছোঁ, কৈ আছোঁ। তেওঁলোকে যদি বেয়া পায় মোক অব্যাহতি দিয়ক। মই তেওঁলোকৰ দলটো বহু কাৰণে সমৰ্থন কৰোঁ, এইকাৰণে যে তেওঁলোকে দুখীয়া মানুহৰ কাৰণে কাম কৰে। কৃষক মুক্তি তেওঁলোকৰ যিটো মাদাৰ অৰ্গেনাইজেশ্যন, ধৰা মাতৃ সংগঠন, সেইটোৱে কৃষকৰ হৈ বহুদিন ধৰি কাম কৰি আছে। কৃষকৰ যিটো সমস্যা সেইবিলাকৰ বিৰুদ্ধে এটা অন্ততঃ গণ আন্দোলন চলাই আছে তেওঁলোকে। গতিকে সেই সংগঠনৰ পৰা যিটো দলৰ উদ্ভৱ হ'ল, তাৰ প্ৰতি মোৰ যথেষ্ট সমৰ্থন সহানুভূতি আছে। সেইবিলাকো মোৰ লেখাত প্ৰকাশ পাইছে। কিন্তু এই কথাত নিৰ্বাচনটো এটা বেলেগ বস্তু। হয়, নিৰ্বাচনটো এনেকুৱা নহয় যে এইটো গণ আন্দোলন নহয়, কিন্তু নিৰ্বাচন দৰকাৰ। গণ আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যথেষ্ট ভূমিকা আছিল। ৰাজ্যত বাওঁপন্থী দলসমূহ দুৰ্বল হৈ পৰাৰ পিছত তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চৰকাৰৰ বিভিন্ন দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙাই দিয়াৰ ক্ষেত্ৰত। কেৱল সেইটোৱে নহয়, ভূমিকা আছিল। কৃষকৰ সমস্যা সমাধান কৰাৰ কাৰণে দাবী তুলিছিল। হয় ছাৰ, বিজেপি ক্ষমতালৈ আহিলে অসমীয়া জাতি সংকটগ্ৰস্ত হ'ব। 2016 চনৰ নিৰ্বাচনৰ পূৰ্বেও আপুনি এই কথা কৈছিল, কিন্তু সেই সময়ত দেখা গৈছিল যে কিছুমান ৰাজনৈতিক ক্ষেত্ৰৰ সচেতন ব্যক্তি বা বুদ্ধিজীৱী বা সাংবাদিক বা একাংশ সংবাদ মাধ্যমেও আপোনাক ৰাজহুৱাকৈ আপোনাৰ মতৰ বিৰোধিতা কৰিছিল। ৰাজহুৱাকৈ মতৰ বিৰোধিতা কৰাই নহয়, আপোনাক ৰাজহুৱাভাৱে ককৰ্থনাও কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে তেওঁলোকৰ ভুল বুজি পাইছিল। বিজেপি অহাৰ ফলত কি হ'ব অসমীয়াৰ, কি হ'ব অসমীয়া জাতিৰ, কেনেদৰে ধৰণে অসমীয়া জাতি সংকটগ্ৰস্ত হ'ব, এই কথাবোৰ আপুনি স্পষ্টভাৱে আগতেই কৈ দিছিল। কিন্তু আপোনাৰ কথা কোনেও গ্ৰহণ নকৰিলে। এইবাৰো আপুনি অনুৰূপ ধৰণে আপুনি বিজেপিৰ বিপক্ষে শক্তিশালী স্থিতি ল'বলৈ অসমবাসীক আহ্বান জনাইছে। আপুনি এই ক্ষেত্ৰত কিমান দূৰ আশাবাদী? কথা হৈছে যে এতিয়া ধৰা হাৰিয়ানাত বিজেপি গভৰ্ণমেণ্ট ফৰ্ম হৈছে। হয় ছাৰ। হাৰিয়ানাতো কৃষকৰ সমস্যা শেষ হোৱা নাই, বাঢ়িছে। আৰু কৃষক আহি দলে দলে এই কৃষক সত্যাগ্ৰহ যিটো হৈ আছে দিল্লীত, হয়, লাখ লাখ বা হাজাৰ হাজাৰ হাৰিয়ানাৰ কৃষক আহি তাত যোগ দিছে। ক্ৰমে আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাইছে। গতিকে নিৰ্বাচনে শেষ কথা কেতিয়াও নহয়। নিৰ্বাচন এটা দীৰ্ঘম্যাদী আন্দোলনৰ অংগ। তাৰ হিচাপে এটা পৰ্যায় হিচাপে মই নিৰ্বাচনত এটা পদক্ষেপ ল'বলৈ সকলোকে অনুৰোধ কৰিছোঁ। সেইটো তেওঁলোকে গ্ৰহণ কৰিলে ভাল, মই ভাবোঁ। গ্ৰহণ নকৰিলেতো মানে প্ৰতিবাদ প্ৰতিৰোধ চলি থাকিব লাগিব। হয় ছাৰ। ছাৰ, বিৰোধী ৰাজনৈতিক দলসমূহ যদি একত্ৰিত হয়, বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হ'লে নিশ্চিতভাৱে এটা কমন মিনিমাম প্ৰগ্ৰাম CMPৰ ভিত্তিত, উমৈহতীয়া ন্যূনতম কৰ্মসূচীৰ ভিত্তিত তেওঁলোকে আগবাঢ়িব লাগিব। আপোনাৰ দৃষ্টিত, আকৌ কৈছোঁ ছাৰ, যে আপুনি ৰাইজৰ দলৰ মুখ্য উপদেষ্টা, গতিকে এটা ভূমিকা নিশ্চয় আপোনাৰ থাকিব। আপোনাৰ দৃষ্টিত কমন মিনিমাম প্ৰগ্ৰামৰ কি তিনিটা প্ৰধান বিষয় অন্তৰ্ভুক্ত হোৱা উচিত ছাৰ? নহয়, এটা কথা হৈছে যে প্ৰথম বিষয় হৈছে বিজেপিৰ যিবোৰ ব্যৰ্থতা, হয়, সেইবোৰ উন্মোচন কৰা সহজ ভাষাত। আৰু
চিম্পল ধৰণে যাতে মানুহে বুজি পায় বহুত পৰিসংখ্যা চৰিসংখ্যা দিয়াৰ দৰকাৰ নাই মানুহে যিটো হাৰে হাৰে মূল্য বৃদ্ধি হৈছে পেট্ৰলৰ দাম এটা সপ্তাহত 4বাৰ বৃদ্ধি কৰিছে পেট্ৰলৰ দাম বৃদ্ধি ডিজেলৰ দাম বৃদ্ধি মানে মূল্য বৃদ্ধি হা গতিকে এইবোৰ এই ধৰণৰ কথা কিছুমান মানুহক বুজাই ক'ব লাগিব যে মূল্য বৃদ্ধি আৰু এতিয়া এছেনচিয়েল কমোডিটিজ এক্টখন তেওঁলোকে এনেধৰণে বনাইছে যে বহুত দৰকাৰী বস্তু তাত নাই তে এছেনচিয়েল কমোডিটিজ কোন কি এদিন ক'ব যে এই ভাত বা আটা চাউল বা আটাও এইবিলাক এছেনচিয়েল কমোডিটি সেইটোৱে হৈছে সেইটো তেতিয়াহ'লেতো মানুহ মৰিব এফালে সাংঘাতিক মূল্য বৃদ্ধি আৰু ইফালে সুলভ মূল্যত বস্তু পোৱা নাযায় তেওঁলোকৰ নীতিয়ে হৈছে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো ধ্বংস কৰা গোটেই আদানী আম্বানীৰ হাতত চব গতাই তুলি দিয়া গতিকে সেইটো এটা সেইবিলাক মানে ব্যৰ্থতা মই চবকে CMPৰ কাৰণে বহুত দিনৰ পৰা অনুৰোধ কৰি আছোঁৱেই আহ্বান দি আছোঁ আৰু তেওঁলোকে কৰা উচিত ইতিমধ্যে আৰু যদি কৰা নাই সেইটো ডাঙৰ ভুল হ'ব আৰু এই বিজেপি 114টা ভুল কৰি 220টা এইবোৰ অৰ্থ নাইতো মোটা মোটা কথা কিছুমান যিবিলাক সহজ সকলোৱে বুজি পায় মৰ্মভেদী সেই ধৰণৰ 4-5টা কথা তেওঁলোকে কৈ দিব লাগে প্ৰথমতে বিজেপিৰ ব্যৰ্থতা তাৰপৰা তেওঁলোকে কি দিব কৰ্মসৃষ্টি কেনেকৈ কৰিব সেইটো কৈ দিব লাগিবতো বিজেপিৰ ব্যৰ্থতা উন্মোচন কৰা বিজেপিৰ নীতিৰ বিৰোধিতা কৰা এই যে এছেনচিয়েল কমোডিটিজ এখন দুৰ্বল কৰি পেলালে ৰাজ্যই অকলে কৰিলে নহ'ব ৰাজ্যটো তথাপি এটা যদি স্থিতি হয় সামগ্ৰিক প্ৰতিৰোধত অংশ ল'ব পাৰিব তেতিয়া তাৰ এটা প্ৰভাৱ পেলাব গতিকে মই ভাবোঁ যে বিজেপিৰ নীতিৰ সাম্প্ৰদায়িকতা এটা মছজিদ নোহোৱা হৈ এটা মন্দিৰ বনালে সুপ্ৰিম কোৰ্টে কৈছে যে তাত মন্দিৰ আছিল নে মছজিদ আছিল আগতে তেওঁলোকে সেই সম্পৰ্কে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে খালি হিন্দু মানুহে বিশ্বাস কৰে যে তাত বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া ৰায় গতিকে এইবোৰ কথাৰ কাৰণে আৰু এতিয়া সেইটো লৈ পেলাই গৰম কৰি আছে চাৰিওফালে অসমতো এটা ৰাম মন্দিৰ বনাব খুজিছে অসমত ৰামক ভগৱানৰ অৱতাৰ বুলি ভাবে মানুহে কিন্তু ৰাম লৈ মানে হাল্লা নাই ইয়াত কৃষ্ণ লৈ কিছু কথা আছে গতিকে এইবোৰে বুজাই যে তেওঁলোকৰ প্ৰভাৱটো মানে চাৰিওফালে জাপি দিয়াৰ এটা চেষ্টা চলি গতিকে বিজেপিৰ এইবোৰ নীতি সাম্প্ৰদায়িকতা আৰু কৰ্পোৰেট প্ৰীতিৰ কাৰণে মূল্য বৃদ্ধি আৰু মানে এই জনসাধাৰণে সুলভ মূল্যত বস্তু পোৱাটো ধ্বংস কৰা কৰ্মসংস্থানৰ ব্যৱস্থা কৰা তাৰ কাৰণে স্পষ্ট কিছু হেৰি আৰু কৃষকৰ কৃষিৰ যিটো দুৰৱস্থা হ'ব সেইটো দূৰ কৰাৰ কাৰণে মই কিন্তু ভাবোঁ তাৰ কাৰণে মনমোহন সিঙৰ দিনত যিবোৰ নীতি অৱলম্বন কৰা হ'ল তাৰ কিছু সংশোধন নিশ্চয় প্ৰয়োজন হ'ব সেইবোৰো চলি থাকিব আৰু তুমি ৰাইজক মানে পইচা বিলাই থাকিব সেইটোতো নহয় সেইটো নীতি কিছু পৰিৱৰ্তন হ'ব কমন মিনিমাম প্ৰগ্ৰাম উমৈহতীয়া ন্যূনতম কাৰ্যসূচী ছাৰে ৰাইজৰ দলৰ এগৰাকী উপদেষ্টা মুখ্য উপদেষ্টা আৰু অসমৰ বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী ৰাজনৈতিক চিন্তাবিদ ছাৰৰ দৃষ্টিত অহা নিৰ্বাচনত উমৈহতীয়া ন্যূনতম কৰ্মসূচী প্ৰস্তুত হ'ব লাগে আৰু উমৈহতীয়া ন্যূনতম কৰ্মসূচীত দুৰ্নীতিৰ বিৰোধিতা মূল্য বৃদ্ধি প্ৰতিৰোধ ব্যাপক কৰ্মসংস্থাপন আৰু অসমৰ কৃষিৰ সমস্যাৰ দূৰীকৰণ এই কৰ্মসূচীসমূহ এই বিষয়সমূহ উমৈহতীয়া ন্যূনতম কৰ্মসূচীত থাকিব লাগে না মই আৰু এটা কথা যোগ দিওঁ বিজেপিৰ ব্যৰ্থতা উন্মোচন কৰিব সিহঁতে মানে বিজেপিৰ ব্যৰ্থতাও জনসাধাৰণৰ সন্মুখত তুলি ধৰিব লাগে উন্মোচন কৰিব লাগে ধন্যবাদ ছাৰ আমাৰ অনুষ্ঠানত সময় দিয়াৰ বাবে আমি আপোনাক কৃতজ্ঞতা জনাইছোঁ এয়া আছিল অসমৰ এগৰাকী বিদগ্ধ চিন্তাবিদ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বুদ্ধিজীৱী তথা বৰ্তমান নৱগঠিত ৰাইজৰ দলৰ উপদেষ্টা ডক্টৰ হীৰেন গোহাঁই ধন্যবাদ